নমস্কাৰ বন্ধুসকল, ফৌজদা হৈ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বগুৰিয়াটি পুৰণি বাসন্তী তলাত আৰু মোৰ লগত আছে এই কমিটিৰে সাধাৰণ সম্পাদক চন্দন কুমাৰ ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই বগুৰিয়াটি পুৰণি বাসন্তী তলা কিমান চনৰ পৰা আজিলৈকে চলি আছে। সকলে মা মহামায়াৰ আশীৰ্বাদ ল'বলৈ আহিছে আৰু ৰাতিপুৱা 6 বজাত পৰিৱেশ প্ৰস্তুতিকৰণৰ আমি আকৌ আয়োগে নামেৰে আমাৰ শুভাৰম্ভী কৰা হয় আৰু নিশা নাগেৰা নামেৰে আমাৰ এই পৰ্ব এতিয়া চলি আছে। আপোনালোকে দেখিছে সকলো ভক্তমান ৰাইজে তেখেতসকলে মাৰ আশীৰ্বাদ ল'বলৈ আহিছে আৰু নাগেৰা নাম মানে তেওঁলোকে উপভোগ কৰিছে। মোৰ লগত আছে আৰু এজন কমিটিৰ বিষয়ববীয়া বিপুল শৰ্মা। বিপুলদাৰ পৰা জানিব বিচাৰিম এই যে আমাৰ পূজা বাসন্তী পূজা, এই বাসন্তী পূজাখন আয়োজন কৰোঁতে কিমান কষ্ট কৰিব লগা হয়? নমস্কাৰ। আচলতে বহুত কষ্ট কৰিবলগীয়া হয়। সেইকাৰণে কষ্ট কৰিবলগীয়া হয় যে ৰাইজৰ কাৰণে, ৰাইজৰ দান বৰঙণিৰেই এই পূজাখন হয়। প্ৰতি বছৰে কোনো এজন বা দুজন ভক্ত ইয়াত নহয়, গোটেই আপোনালোকে যিমান ইয়াত ভক্তপ্ৰাণ ৰাইজ দেখিছে আটাইবোৰে ইয়াত দান বৰঙণিৰে আমাৰ এই পূজাখন চলে। প্ৰতি তেখেতসকলে আমাৰ ইয়াত দান বৰঙণি দিয়ে। আমি তেওঁলোকৰ ওচৰলৈ নগ'লেও তেখেতসকলে নিজেই আহি আমাৰ ইয়াত দান বৰঙণি দিয়ে। আৰু যোৱাবেলি আমি ক'ভিডৰ কাৰণে আমি অতি অনুষ্ঠিতীয়াকৈ পূজা এইবাৰো যদিও ক'ভিড চলি আছে তথাপি আমি ক'ভিডৰ প্ৰটোকল মানি আমি বৰ্তমান পূজা চলি আছে। আমি আৰু 11টা বজাত আমি আমাৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠানত আমি সমাপ্ত। আমি জানো প্ৰতি বছৰে ইয়াত হয়, যোৱা বছৰটো পূজা নহ'লে কিন্তু এইবাৰ ক'ভিডৰ কাৰণে আপোনালোকে অনুষ্ঠিতভাৱে পূজাখন কৰিছে। এই থিয়েটাৰ নোহোৱাৰ কাৰণে পূজাখনত কিমান প্ৰভাৱ পৰিছে? থিয়েটাৰত নিশ্চয় প্ৰভাৱ পৰিছে। এনেকুৱা যে আমাৰ এই অঞ্চলৰ ৰাইজে অকল এই পূজাতেই থিয়েটাৰ চাম বুলি ৰৈ থাকে, সেইকাৰণে চব ৰাইজৰ মনত এটা দুখ বনাই থাকে। ইয়াৰ পৰা দূৰলৈ যায়ো চোৱা কিছুমানৰ বিশেষকৈ মাইকী মানুহখিনিৰ দূৰলৈ যায় সুবিধা নাপায়। গতিকে ইয়াত বছৰৰ শেষ সময়লৈ ৰৈ থাকে ইয়াত চাম। গতিকে আমি যোৱা বছৰো এইটো কৰিব নোৱাৰিলোঁ ক'ভিডৰ কাৰণে, এই বছৰো নহ'ল। গতিকে নিশ্চয় এইটো এটা প্ৰভাৱ মহিলাখিনিৰ ভিতৰত এটা দুখ এটা আছে, নিশ্চয় আছে। আমি তাৰমানে নাটক চাব নাপালোঁ। নিশ্চয় আছে। তো প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিছে আমাৰ যিখিনি মহিলা ভক্তবান ৰাইজ আছে, সেই মহিলা ভক্তবানসকলে এটা মনত আক্ষেপ লৈ আছে কি এইবাৰো আমি নাটক চাব নাপালোঁ। কিন্তু আমি দুটা মাহৰ ওচৰত প্ৰাৰ্থনা যাওঁ অহা বছৰ যেন আমি গোটেই পৰিয়াল সহকাৰে আমি ভাগ্যৱান থিয়েটাৰৰ লগতে আমি আমাৰ ধৰ্মক জীয়াই ৰখাৰ কাৰণে আমি ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ সোনকালে এই কৰোণা মহামাৰী আশীৰ্বাদ কৰক যাতে এই কৰোণা মহামাৰী যাতে এই ভাইৰাছটো নোহোৱা কৰে, ৰাইজক শান্তিতে ৰাখে। সুন্দৰ কথা কৈছে। এই ভাইৰাছৰ পৰা আমি পৰিত্ৰাণ পাবলৈকে আমি সদায় সতৰ্ক আৰু সজাগতা অৱলম্বন কৰিবই লাগিব। গতিকে মই ফৌজদা হৈ চেনেলৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ জনাম যে আপোনালোকে সতৰ্কতা আৰু সজাগতা অৱলম্বন কৰক। ছ'চিয়েল ডিষ্টেঞ্চিং আপোনালোকে মেইনটেইন কৰক, হাত চেনিটাইজ কৰি কৰক আৰু আপোনালোকে সময়ে সময়ে গৰম পানী ব্যৱহাৰ কৰক। আৰু গৰম পানীৰ সেইটো অভাৱ নাই, গৰমৰ লগত আমি গৰম পানীটো অকণ গতিকে আপোনালোকে গৰম পানী ইউজ কৰক। গৰম পানী প্ৰয়োগ কৰিলে আপোনালোকে কিছু হ'লেও সহায় পাব। গতিকে আপোনালোকে নিজৰ সুৰক্ষা দায়িত্ব নিজে পালন কৰিব লাগিব আৰু আস্থা ৰাখক, বিশ্বাস ৰাখক। আমাৰ এই সনাতন ধৰ্মৰ লগত আপোনালোকে অতঃপ্ৰভাৱে জড়িত থাকক। আমাৰ এই সনাতন ধৰ্ম অতি পুৰণি, য'ত আমি আমাৰ আস্থা, আমি আমাৰ সংস্কৃতি, আমি আমাৰ ভাষাত আমি একত্ৰিত হৈ জড়িত। গতিকে সকলোকে জনাই